হেল্ল' নমস্কাৰ সকলোকে গুড মৰ্ণিং জনালোঁ। এটা বেয়া খবৰ কালি গধূলি শুনিলোঁ, যোৱাকালি গধূলি যে নামনি অসমৰ বিখ্যাত নাগাৰা নাম পাঠিকা নিশামণি হালৈ আৰু প্ৰখ্যাত বিহুৱতী নিশামণি হালৈ দুৰ্ঘটনাত তামোলপুৰৰ পিনে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছে। গতিকে প্ৰথমতে তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি লাভ কৰিলোঁ। তেওঁৰ আত্মাই য'ত আছে শান্তি লাভ কৰক। আপোনালোকে এবাৰ প্লিজ তেওঁৰ কাৰণে 1 মিনিট সময় সেৱা কৰক। তেওঁ নামনি অসমৰ এক পৰিচিত নাম আছিল নিশামণি হালৈ। গতিকে তেখেতৰ না বিহুৱে চাব, নে নাগাৰা নামে চাব, নে বাদ্যযন্ত্ৰ বজোৱাই চাব, সকলোতে পাৰ কৰি আছিল। গতিকে আমাৰ বয়সস্থ মানুহবোৰে কোৱা আছিল আগতে যে ভাল মানুহবোৰ ভগৱান কি নিষ্ঠুৰ, ভাল মানুহবোৰক আগতে লৈ যায়, বেয়া মানুহবোৰ কৈ থাকে কিন্তু ভাল মানুহবোৰক আগতে লৈ যায়। এইটো কথা কিন্তু ক'ব লাগিব, সঁচা কথা। গতিকে মই এটা কথা ক'ম, যিসকলে ৰাতিকৈ বেছিভাগ জাৰ্ণি কৰি থাকে, চাৰিচকীয়া বা এই বিহুৱতী মাৰে বা যিকোনো জাৰ্ণি কৰে, তেওঁলোকে প্ৰথমতে ড্ৰাইভাৰজনৰ কাষত এজন মানুহ ৰাখিব লাগে, যিজন সচেতন মানুহ ৰাখিব লাগে। আৰু ড্ৰাইভাৰজনক প্ৰতি ঘণ্টাই তাক চাহ খুৱাব লাগে, নে সেইটো গৰম পানী খুৱাব লাগে, নহ'লে পেচাব কৰিবৰ কাৰণে নামাব লাগে। যেতিয়া ৰাতি জাৰ্ণি কৰে বাহিৰৰ মানুহবোৰে সদায় চাব, মই বহুত ৰাতিটো মই 2 দিন 3 দিনক লৈ বাছত ঘূৰিছোঁ। 1 ঘণ্টাৰ মূৰত গাড়ী ৰখাব, ড্ৰাইভাৰক খালি স্পীডত যাব গাড়ী, কিন্তু ৰখাব, গৰম পানী খাব, ঠাণ্ডা পানী খাব, যি চকুত পানী মাৰিব, কিবা কৰিব। গতিকে এইটো কৰিব লাগে। একচুৱেলি আপোনালোকে যোনে পাৰ্চনেলিও যায়, কাষৰজন মানুহ ভাল এক্টিভ থাকিব লাগে, যাতে ড্ৰাইভাৰজনে চকু মোজাৰ লগে লগে কাষৰজনে জগাব পাৰে। গতিকে এইটোৱে কথা ক'লোঁ। গতিকে কি ক'ম, নিশামণি